খালি হিন্দু মুছলিম আমি চাইছোঁ নে নাই, আমি সজাগ হৈছোঁ নে নাই? কৰোণা আহি দুৱাৰ দলি পাইছে, আমি সজাগ হোৱা নাই। আজি এই ভিডিঅ'টোত মই এটা ভিডিঅ' দেখাম, কৰোণা আক্ৰান্ত ৰোগী কেনেকৈ চটফটাই আছে। তেতিয়াহে কিজানি আপোনালোকে বুজিব যে কিমান ভয়ংকৰ হ'ব পাৰে। ভিডিঅ'টো শেষত দেখুৱাম। আৰু যোৱাকালি মোৰ ভাইটি এটাৰ ব্ৰেইন অপাৰেশ্যন হৈছে, তাত ব্লাড দিব লগা হৈছে, কিন্তু সেই ব্লাডখিনি হিন্দুৰ নে মুছলিমৰ মই গম পোৱা নাই। এতিয়া হিন্দু মুছলিম কৰি কি লাভ হ'ব? সজাগ হওক, সকলোৱে শিক্ষিত হৈছে আজিকালি, আৰু সকলোকে সজাগ কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।